আজি আমি আলোচনা কৰিম কালমেঘ চিৰাপৰ বিষয়ে। আচলতে কালমেঘ চিৰাপে আমাৰ কি সমস্যা সমাধান কৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু কালমেঘ চিৰাপ খালে আমাৰ কি সমস্যা সমাধান কৰিব, কি সমস্যা দেখা দিলে আমি কালমেঘ চিৰাপ খাব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। তেন্তে আহক আমি ডাইৰেক্ট ভিডিঅ' আৰম্ভ। আচলতে যিসকল ব্যক্তিয়ে নেকি খাবলৈ মন নাযায়, ভোক লাগে টিকি খাবলৈ ইচ্ছা নাযায়, মাহ বা 15 দিন পিছে পিছে বদ হজম হয়, আৰু কিছুমানৰ আছে 2 দিন 3 দিন পিছে পিছে পায়খানা হয়, খাবলৈ ইচ্ছা নাযায়, যদিও ভোক লাগে খাবলৈ ইচ্ছা নাযায়, কিছুমানৰ বমি বমি ভাব লাগে, এনেই কিছুমানৰ বমি বমি ভাব লাগে, আকৌ কিছুমানৰ বুক জ্বালা পোৰা কৰি থাকে, ডিঙি জ্বালা পোৰা কৰি থাকে, খাবলৈ ইচ্ছা নাযায়। এনেকুৱা বহুত ধৰণৰ সমস্যা আছে। গেষ্ট্ৰিক আছে, খালে হজম নহয়, সদায় যেন বেমাৰী বেমাৰী ভাব লাগি থাকে, যাতে কিয়নো খাব নোৱাৰিলে মানুহৰ শৰীৰত এনেই এলেহুৱা ভাব থাকে, যাৰ কাৰণে বেমাৰী বেমাৰী ভাব লাগে। এইবোৰ সমস্যা যদি আচলতে আপোনাৰ আছে তেন্তে আপুনি কালমেঘ চিৰাপ খাব পাৰে। মই ডাইৰেক্ট খুলি দেখুৱাই দি আছোঁ। এই কালমেঘ চিৰাপৰ দামো একেবাৰে কম আছে, 90 টকাত পাই যাব কালমেঘ চিৰাপ। কালমেঘ চিৰাপ খোৱাৰ নিয়ম হৈছে ৰাতিপুৱা যেতিয়া আপুনি খালী পেটত থাকিব তেতিয়া আপুনি 2 কচিমান খাই দিব, তাৰমানে 10 গ্ৰাম হ'লেই হ'ব। আকৌ যেতিয়া সন্ধিয়া গধূলি হ'ব তেতিয়া আপুনি 10 গ্ৰামমান খাই দিব। খাই দিলে যিবোৰ সমস্যাৰ কথা মই ক'লোঁ এইবোৰ সমস্যা আপুনি সমাধান পাব। আইডিয়া কৰি 2 কচিমান খাই দিলেই হ'ল, 10 গ্ৰাম যাতে হয়। এইটো সৰু মানুহেও খাব পাৰিব, যিসকল ব্যক্তি সৰু আছে 5-10 বছৰমান আছে তেওঁলোকে 5 গ্ৰামমান কৰি খাই দিলেই হ'ল। এইটো খালে আপোনাৰ পায়খানা ক্লিয়াৰ হ'ব, যিটো আপোনাৰ শৰীৰত হেঁচা মাৰি ধৰিছিল, তাৰমানে খিলা মাৰি ধৰিছিল, দুখ পাইছে, বিষাই আছিল, সেইবোৰ সমস্যা সমাধান হ'ব। পায়খানাৰ যিসকলৰ সমস্যা আছে সেইসকলৰ সমস্যাও সমাধান কৰিব এই কালমেঘ চিৰাপে। কালমেঘ চিৰাপ আচলতে বহুত ধৰণৰ হয়, ড্ৰপ হয়, চিৰাপ হয়, আপুনি যিকোনো কালমেঘ চিৰাপ খাব পাৰে। মই যিটো দেখুৱাই আছোঁ পাৰিলে এইটোৱে খাব, এইটো কোনো কথা নাই যে এইটোৱে খাব লাগিব। যদি আপুনি বেলেগ কালমেঘ পাই আছে তেন্তে সেইটোও খাব। সেইটো খালে আপুনি ফাৰ্মাচী বা ডক্টৰৰ ওচৰৰ পৰা যেতিয়া ল'ব তেতিয়া আপুনি খোৱাৰ নিয়মটো অলপ ভালদৰে খোৱাৰ নিয়মটো জানি ল'ব, যাতে কোনো সমস্যা নহয়। আচলতে কালমেঘ চিৰাপে আপোনাৰ কোনো ধৰণৰ ক্ষতি নকৰিব, আপুনি খাব পাৰে। গেষ্ট্ৰিক সদায় থকা মানুহৰ, যিসকল ব্যক্তিয়ে নেকি গেছৰ টেবলেট খায়ে থাকিব লাগে সেইসকল ব্যক্তিৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এইটো এবাৰ খালেই গম পাব। যেতিয়া আপোনাৰ পায়খানা ক্লিয়াৰ হ'ব, খাবলৈ ইচ্ছা যাব, তেতিয়া আপোনাৰ শৰীৰৰ উন্নতি হ'ব, এলেহুৱা ভাৱটো এৰি যাব, বেমাৰী যিটো ভাৱ থাকিব সেইটোও এৰি যাব। মই যিটো দেখুৱাই আছোঁ কালমেঘ, সেইটো হৈছে SBL কোম্পানী। তেন্তে মই খোৱা নিয়মটো কৈ দিছোঁ, প্ৰব্লেমৰ কথা মই কৈ দিছোঁ, খোৱা নিয়মটো মই আকৌ কৈ দি আছোঁ। ৰাতিপুৱা যেতিয়া খালী পেটত থাকিব আপুনি তেতিয়া 10 গ্ৰাম খাই দিব, আৰু যেতিয়া আপুনি সন্ধিয়া গধূলি হ'ব তেতিয়া আকৌ 10 গ্ৰামমান খাই দিব। যেতিয়া আপুনি খালী পেটত থাকিব সন্ধিয়া তেতিয়া খাই দিব। এইটো আচলতে লিভাৰৰ ঔষধ আচলতে খাবলৈ গ'লেতো বহুতো দাম পৰি যায়। যিসকল ব্যক্তিয়ে সদায় ঔষধ খাই থাকে, কিবা প্ৰব্লেম হ'লেই লিভাৰ খাই থাকে, এবাৰ কালমেঘ খাই চাব পাৰে আপুনি। তেনেকুৱা পৰিস্থিতিত যদি আপুনি আছে তেন্তে কালমেঘ খাব পাৰে। এবাৰ কালমেঘ খালে আপুনি গম পাব কিমান কাম কৰে।